গুড ইভিনিং কি কৰিছে আপোনালোকে বলক আজি এইটো আমাৰ গাঁৱৰ মানে আমাৰ চুকটোৰ ৰাস্তা অকণ আজি ৰাস্তাটোকে ফুৰোঁ বলক পুৰা গছ গছনিয়ে ভৰা ওলাই আহিছোঁ নয়নমণি আজি এপাকো যোৱা নাই বোলো ময়ে যাওঁ ভিডিঅ' কৰি আহি পেলাই মই একদম বৰবৌহঁতৰ ঘৰ পালোঁ আৰু বৰবৌক কৈছোঁ আপুনি এনেকৈ বটলটো মোক নিদিব ৰ'ব মোবাইলটো মই উলিয়াই পেলাই ভিডিঅ' কৰিম তাৰপিছতে আপুনি বটলটো মোক দিব বৰবৌ একদম আচৰিত মানে কি হ'ল গমেই নাপালে বৰবৌয়ে পূৰা হাঁহিছে যেতিয়া মই মোবাইলটো এনেকৈ কৰি সন্মুখত লৈ পেলাই বৰবৌক উলিয়ালোঁ কি যে ন ভাল লাগে কেতিয়াবা এনেকুৱা সময়বোৰো আৰু সেই ধানখিনি দেখিলে নহয় সেইকাৰণে গাঁওখনত সকলোখিনি কৰিব পাৰি আৰু কাৰোবাৰ ঘৰলৈ আহোঁ বুলি ভাবিলে আহিব পাৰি বস্তু কিবা নাইকিয়া হ'লে ইঘৰ সিঘৰক আদান প্ৰদান কৰিব পাৰি পৰিৱেশবিলাক সচৰাচৰ চহৰৰ জেগাত পোৱা নাযায় সেইকাৰণে গাঁওখন সদায় আপোন